এতিয়ালৈকে যে পাবহি হোৱা নাই কিনো কৰি আছে মানে মই যে আহি ৰৈ থাকিবলগীয়া হৈছে এনেকে বহুত খং উঠে মানে হেই সোনা কি কৰিছা মই আহি গলো আহিলা মই ইমান টাইমলৈকে তোমাৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে কিনো কৰি আছিলে ইমান টাইম নহয় অ' সোনা ট্ৰেফিকত ফচি গ'লো তুমি নুবুজিলে কোনে বুজিব বাৰু মোৰ জান চৰি হ'ব এতিয়া চেনি দি থাকিব লাগে যি হ'ল হ'ল দিয়া তোমাৰ মোবাইলটো দিয়া মোক চাবলৈ দিয়া আহি পাইছোহে মানে মোবাইল লাগে দিয়া তোমাৰ মোবাইলটো ফাৰ্ষ্টত দিয়া তাৰপিছত মোৰ মোবাইলটো দিম মোৰতো কিয় দিম তোমাৰতো দিয়া প্ৰথমে এই লোৱা কি আছে এইটো চাই লোৱা খোৱা মই এনেকৈ কামুৰি থাকিলে মই ভাল নাপাওঁ কিন্তু মই গুচি যাম কৈ দিছোঁ এইবোৰ কৰি চোৱা দিয়া তোমাৰ কণ্টেক্ট লিষ্টত ইমানবোৰ চলি আছে যে মানে কি বুলি ভাবিছা নিজকে তুমি নাভাবিবা মই এইবোৰ দেখাৰ পিছত তোমালোকৰ ৰিলেশ্যনত থাকিম বুলি ব্ৰেকআপ ইয়াৰ পিছত আৰু তুমি মোক কণ্টেক্ট নকৰিবা কেতিয়াও কৈ দিছোঁ মই আৰে যা না তোৰ নিচিনা ঢেৰ ছোৱালী পাম যা তাত যা তই ক'ত যাওঁ যা ইমান দূৰৰ পৰা লগ কৰিবলৈ আহিলোঁ ইমান দিনৰ পাছত আৰু তোৰ এইবোৰ অদৰকাৰী কথাত কাজিয়া যা এই হ'ব যা মোৰ নিচিনা ঢেৰ ছোৱালী পাই এজনী তাৰে চাই ল'বি যা মোক আৰু কণ্টেক্ট নকৰিবি সিমানেই ব্ৰেকআপ